আৰু বহুতে ভাবিব পাৰে এই পালি পহৰীয়াবিলাকে যে আমি এনেকৈ ধৰ ইটো কৰিলে সিটো কৰিলে ভয় মই কেতিয়াও নাখাওঁ ভয় সিদিনা গৈছে যিদিনা পাপাৰ বডি উঠাইছে মই অকণমান আগতে কৈছোঁ ন যে মই তোমাৰ আঙুলি কাটি খাই পেলাব পাৰিম তোমাৰ চকুৰ আগত কিয় জানানে যিদিনাখন পাপাৰ বডি উঠাইছোঁ ন তুমি বিশ্বাস নকৰিবা দোস্ত মই এইখিনি কথা কৈ আছোঁ মোৰ গোটেই চোলাটো পাপাৰ তেজেদি ভিজি গৈছে এইফালেদি ৰড মাৰিছে পাপাক মানুহটো হলাই ব্লিডিং কৰি আছে তেজ ৰখা নাই কথাটো বুজি পাইছা মানে ফিচকাৰীদি যেনেকৈ তোমাৰ পানী ওলাই ন সেনেকৈ পাপাৰ এইফালেদি তেজ ওলাই আছে এই আমি সৰুতে চেন এণ্ড্ৰেছ খেলোঁতে তুমি দেখা নাছিলা এনেকৈ ৰাতিপুৱালৈকে এইটো বডিৰ ওচৰত আছোঁ বস্তুটো বুজি পাইছা ৰাতিপুৱালৈকে এইটো বডিৰ ওচৰত আছোঁ বডিটোৰ তেজ তোমাৰ কহে তেজ ওলাই শুকাই গৈছে ইয়াতে সেইটো মই বিচলাৰি দি মুচিছোঁ পুৰা ক্লিন যেনেকুৱা চালিয়া আছিল মোৰ পাপাটোক সেনেকুৱা চালিয়া কৰি মই পষ্টমৰ্টেম কৰিবলৈ গৈছোঁ কাৰণ সিহঁতে তেজবিলাক ওলাই থাকে যে ফুৱাৰা টাইপ সেনেকৈ তেজ ওলাই আছে মই চোলাটো দি এনেকৈ ধৰিব বিচাৰিলোঁ মানে চোলাটো একো হেৰি কৰিব পৰা নাই এনেকৈ কৈছে ৰাতিপুৱাহে পষ্টমৰ্টেম হ'ব এতিয়া পষ্টমৰ্টেম নহয় পুৱা গৈছোঁ পষ্টমৰ্টেম কৰাইছোঁ কৈছোঁ বেছি নাকা যিখিনি দৰকাৰ সেইখিনি কাটিম কাৰণ মই জানো ন পষ্টমৰ্টেম এটা থাকে এনেই মানে সিহঁতে মদ খাই থাকে গোটেইকেইটা এনে ফ্ৰাষ্ট্ৰেশ্যনতে এইফালে কোঠাৰখন সোমাই ইমানখিনিলৈকে মাৰি দিয়ে মেইনলি এইখিনি জেগা কাটিয়ে চবখিনি বস্তু গম পাই যায় প্ৰপাৰলি ঠিক আছে তো মই মোৰ পাপাটোক মই দুনিয়াত চবতকৈ ভাল পোৱা মানুহ আৰু মই পাপাটোৰ কাৰণে মই চব কৰিছিলোঁ যি কৈছিলে ইমানটো মই তাকে শুনিছোঁ লাইফত যি কৈছে মই এইখিনিয়ে কৈছোঁ ন অকল এটাই কথা নুশুনিলোঁ সেইটোৱে পস্তাইছোঁ পাপাই কৈছিলে তই এতিয়া তোৰ বয়স হোৱা নাই তই মানে ছোৱালী আনি বিয়া পাতিব নালাগে মই সেইটো কথা নুশুনিলোঁ এণ্ড দেট ৱাজ দ্য বিগেষ্ট মিষ্টেক অফ মাই লাইফ ঠিক আছে ডু ষ্টিল ৰিগ্ৰেট ইট ইয়া আই ডু ৰিগ্ৰেট 100% আই ৰিগ্ৰেট আৰু মই কৈছোঁ ন মই যদি আজি সেইবিলাক নকৰিলোঁ হয় মই আজি ক'ৰবাত বাহিৰত যাই কিনে চালিয়াকৈ মানে মই ৰাছিয়া জাৰ্মানী কিবা PhD কৰি থাকিলোঁ হয় আই ৱাজ ইনডিড মই পঢ়া শুনাৰ ক্ষেত্ৰত এইটো কওঁ ন মই যিমান যি নহ'লে মই নিজক পঢ়াটোতো নিজে জানো ন তুমি মোক এনি ছাবজেক্ট এনি কুৱেশ্যন গুগলৰ পৰা সুধি দিয়া ব্ৰ মই ছল্ভ কৰি দেখাই দিম বস্তুটো বুজি পাই জানো চ' ডেট আই ৰিগ্ৰেট বাট 2020 আগত ভিক্টৰদাছক কোনেও চিনি নাপায় এই পাপাৰ মাৰ্ডাৰৰ পিছত মই এইটো অৱস্থা আৰু পাপাৰ মাৰ্ডাৰ কিয় হ'ল কাৰণ পাপা এটা স্কেমৰ কাৰণে উইটনেছ কথাটো বুজি পালা এণ্ড সেই দিন ধৰি এটাই বস্তু ডিচাইড কৰিছোঁ যে চালা ন' কৰাপশ্যন ন' স্কেম ন' বেকডোৰ এণ্ট্ৰি খাই পেলাম কেলা কাৰোবাক লগ পালে